যিসকলে নাজানে CRDৰ সিম্পটমছটোৰ বিষয়ে মই স্ক্ৰীনত চৰাইবিলাকৰ চকুত বহুত কিছুমান প্ৰব্লেম চিন অৰ্থাৎ R2B ভেকচিন আৰু ফালফক্স তেনেহ'লে কণীৰ ক্ষেত্ৰত ৰিজাল্ট বহুতেই ভাল পাব। নমস্কাৰ, মই নৱজিৎ দেৱ, উজনি কৃষি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ঠাণ্ডা দিনত কুকুৰাবোৰৰ কি কি বেমাৰ হয় আৰু লগতে তাৰ সলিউশ্যন কি সেই বস্তুখিনিৰ ওপৰত আজি এই ভিডিঅ'টো বনাইছোঁ। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব। আপোনালোকে স্কিপ নকৰাকৈ যদি ভিডিঅ'টো চায় তেনেহ'লে আপোনালোকে গোটেইখিনি বস্তু গম পাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কণ্টিনিউ কৰাৰ আগত মেডিচিনখিনিৰ বিষয়ে কোৱাৰ আগত মই আপোনালোকক আগতে দানাখিনি দেখাই দিব বিচাৰিছোঁ। এইখিনি আপোনালোকে দেখিবলৈ পাইছে, এইটো হ'ল প্ৰি ষ্টাৰ্টাৰ। এইটো আপোনালোকে 0ৰ পৰা 20 দিনৰ পোৱালিক দিব পাৰে। ছেকেণ্ডলি এইটো ছেকেণ্ড ষ্টেজ হয়, এইটো আপোনাৰ ষ্টাৰ্টাৰ বুলি কয়। এইখিনি আপোনালোকে 20 দিনৰ পাছৰ পৰা 1.5 মাহলৈকে এইখিনি কণ্টিনিউ কৰিব পাৰে। আৰু তাৰ পিছত 2 মাহৰ পিছত এইটো হ'ল ফিনিচাৰ। এইটো টোটেলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে কি হিচাপত বস্তুটো আপোনালোকে ডাঙৰ কৰিব বিচাৰিছে। যদি আপোনালোকক ওজনটো বঢ়াব খোজে বা গ্ৰোথটো আপোনালোকক বেছি লাগে তেনেহ'লে আপোনালোকে এই ফিনিচাৰ দানাটো ইউজ কৰিব পাৰে। আৰু ফ'ৰ্থ এই দানাটো এইটো আপোনাৰ লেয়াৰ দানা বুলি কোৱা হয়, লেয়াৰ ফেজ 2 হয় এইটো। আৰু ইয়াৰো বহুতকেইটা আপোনাৰ ষ্টেজেছ থাকে, কিন্তু মই এইটো কণ্টিনিউ কৰি আছোঁ। আৰু এইটো কণ্টিনিউ কৰা আপোনাৰ প্লাছ পইণ্টটো হ'ল চৰাইখিনি আপুনি 3 মাহ বা 3.5 মাহৰ পৰা এই দানাটো আপোনালোকে কণ্টিনিউ কৰিলে ইয়াৰ এটা প্লাছ পইণ্ট কি হ'ব, কণীৰ ক্ষেত্ৰত আপোনালোকে ৰিজাল্টটো বহুত ভাল পাব। আৰু বেলেগ দানাৰ তুলনাত ইয়াৰ প্ৰাইচখিনিও কম হয়, কিন্তু গ্ৰোথৰ ক্ষেত্ৰত অকণমান টাইম লয় এই দানাটো খোৱালে। কিন্তু কণীৰ ক্ষেত্ৰত বা প্ৰডাকশ্যনৰ ক্ষেত্ৰত আপোনালোকে ৰিজাল্ট বহুতখিনি ভাল পাব। আৰু ইয়াৰ লগত মিনাৰেল মিক্সাৰ বুলি এটা পাউডাৰ পায়, সেইটো বৰ্তমান মোৰ তাত এভেইলেবল নাই। সেইখিনি যদি আপোনালোকে কণ্টিনিউ কৰে তেনেহ'লে কণীৰ ক্ষেত্ৰত ৰিজাল্ট বহুতেই ভাল পাব। ঠাণ্ডা দিনত যদি আমি ক'বলৈ যাওঁ চৰাই বা কুকুৰাৰ বেমাৰৰ বিষয়ে, মেইন বেমাৰ যিটো আমাৰ দেখা দিয়ে সেইটো হ'ল CRD। তাৰে বিষয়ে বহুতেই গম পায় আৰু বহুতে হয়তো নাজানে। যিসকলে নাজানে CRDৰ চিম্পটমছটোৰ বিষয়ে মই স্ক্ৰীনত অকণমান দেখাই দিছোঁ। এই বেমাৰটো আচলতে কি হয়, চৰাই বোলে আপোনাৰ জোকা মাৰি থাকে আৰু লগতে আপোনাৰ খোজটো সিহঁতৰ বগা হয়, কাহি থাকে। তাৰ কাৰণে আপোনাৰ চবতছে বেষ্ট হ'ল আপোনাৰ এটা মেডিচিন। এতিয়া বৰ্তমান মই যিটো নিজে ইউজ কৰোঁ সেইটো আপোনালোকক দেখাইছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে ৰেষ্ট্ৰিকেল। এইটো যদি আপোনালোকে 3 দিন কণ্টিনিউ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে CRDৰ পৰা আপোনালোকৰ কুকুৰাখিনি ধুনীয়াকৈ ভাল পাই যাব। আৰু তেনেকুৱা বহুতো মেডিচিন এতিয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ আগত। মই এটা এটাকৈ গোটেইখিনিৰ বিষয়ে আপোনালোকক কৈ আছোঁ। আৰু লগতে ইয়াতে কিছুমান দানাও আছে, বহুতে মোক দানাৰ ষ্টেজেছখিনিৰ বিষয়েও সোধে। আপোনালোকক মই এটা এটাকৈ গোটেইখিনি বস্তু দেখাই দিম। আৰু এটা কথা এই ভিডিঅ'ৰ যোগেদি ক'ব খোজোঁ যে এইটো কোনো পেইড প্ৰমোশ্যন নহয়। এইখিনি বস্তু হ'ল যিখিনি আমি ৰেগুলাৰ ইউজ কৰোঁ আৰু যিখিনি ইউজ কৰি আমি ভাল ৰিজাল্ট পাইছোঁ সেইখিনি আপোনালোকৰ মাজত আমি দেখাই আছোঁ। হয়তো এইখিনি বস্তু আপোনালোকৰো কামত আহিব পাৰে। আৰু এইটো হ'ল এটা বহুত ইউজফুল মেডিচিন। এইটো আপোনালোকে দেখিবলৈ পাইছে অষ্ট্ৰবেট, আৰু এইটো হ'ল ভিমাৰেল। এই দুটা অষ্ট্ৰবেট আৰু ভিমাৰেল একেলগত মিহলাই পেলাই আমি চৰাইক দিব লাগে। এইটো আচলতে সৰুবিলাকক দিয়াটো ইমান মেণ্ডেটৰী নহয়, কিন্তু যিসকল চৰাইবিলাকে আমাৰ কণী পাৰি আছে, যিবিলাক চৰাই কণী পাৰি আছে, কণী পাৰা চৰাইক যদি আমি লেয়াৰ দানাৰ লগত এই বস্তুটো কণ্টিনিউ কৰোঁ তেতিয়াহ'লে সিহঁতৰ স্বাস্থ্যও বহুত ভাল থাকে আৰু লগতে কণীৰ ক্ষেত্ৰত আমি ৰিজাল্টটো বহুতখিনি ভাল পাওঁ। এইটোৰ দামো বেছি নহয়, আপোনালোকে ইজিলি মাৰ্কেটত পাই যাব। এইটো ভিমাৰেল আপোনালোকে দেখিবলৈ পাইছে। যিকোনো দানাৰ দোকানত বা ভেটেৰিনেৰী ফাৰ্মাচীত এইখিনি মেডিচিন একেবাৰে ইজিলি এভেইলেবল হয়। আৰু ছেকেণ্ডটো দেখিবলৈ পাইছে আপোনালোকে মোৰ হাতত লিক্সিন। এইকেইটা খুবেই দৰকাৰী মেডিচিন পল্ট্ৰি ফাৰ্মিঙৰ ক্ষেত্ৰত। এইখিনি মেডিচিন আমি সপ্তাহত এবাৰ বা মাহত যদি আমি 3 বাৰ বা 4 বাৰো কণ্টিনিউ কৰোঁ ইয়াৰ কোনো ছাইড এফেক্ট নাই। ইয়াৰ প্লাছ পইণ্টটো হ'ল এইটো হ'ল এটা ভিটামিন। খাদ্যৰ পৰা কিছুমান বস্তু সিহঁতে নাপায় বা খাদ্যটো যদি আপোনাৰ পূৰা নহয় তেতিয়া কিছুমান বেমাৰ আজাৰ দেখা দিয়ে। সেই বস্তুখিনি যদি আমি দূৰত ৰাখিব খোজোঁ তেতিয়াহ'লে এই বস্তুটো যদি আমি ইউজ কৰোঁ পানীৰ লগত তেতিয়া সেইখিনি প্ৰব্লেমৰ পৰা আমি হাত সাৰিব পাৰিম। আৰু ছেকেণ্ডলি এইটো হ'ল এণ্টিবায়'টিক। কেতিয়াবা সিহঁতৰ বা মুৰ্গীবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, সিহঁতৰ ঠাণ্ডা লাগিলে অৰ্থাৎ জুপুকা মাৰিছে, অৰ্থাৎ কিছুমান সময়ত শৌচটো আপোনাৰ পানীয়া হৈছে, তেতিয়া এইখিনি বস্তু আমি দিব পাৰোঁ। আৰু ইয়াৰ কোনো ছাইড এফেক্ট নাই। এইখিনি আপোনালোকে মাহত 2 বাৰ বা 4 বাৰ সৰু পোৱালিৰ পৰা ধৰি ডাঙৰক আপোনালোকে কণ্টিনিউ কৰিব পাৰে। আৰু এটা বহুত কমন বেমাৰ, এইটোৰ বিষয়ে বহুতে আচলতে মোক সুধি থাকে। চৰাইবিলাক আপোনাৰ ওলোৱাৰ পিছত পোৱালিবিলাক বা ডাঙৰ চৰাই, ভাল চৰাইবিলাকে আপোনাৰ অৰ্থাৎ কেতিয়াবা লেঙেৰা হৈ যায়। সেইটো আপোনাৰ আইৰণ বা কিছুমান ভিটামিনৰ ডিফিচিয়েঞ্চিৰ বাবে হয়। আৰু সেই প্ৰব্লেমটো পালে এই মেডিচিনটো আপোনালোকে ইউজ কৰিব পাৰে, বিকম প্লাছ। আপোনালোকে সপ্তাহত যদি 3 দিন এই মেডিচিনটো ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ সেই প্ৰব্লেমটো ঠিক হৈ যাব। আৰু লগতে ভাল চৰাইকো মাজে মাজে আপোনালোকে এই দৰৱখিনি দি থাকিব পাৰে, ইয়াৰে কোনো ছাইড এফেক্ট নাই। আৰু এটা বহুত কমন মেডিচিন মই আপোনালোকক দেখিবলৈ ওলাইছোঁ, যিটো হ'ল আপোনাৰ পাইপাৰজাইন হেক্সাহাইড্ৰেট সলিউশ্যন। বা এইটোৰ সলনি আপোনালোকে বেলেগ মেডিচিনো ইউজ কৰিব পাৰে। এইটো হ'ল আপোনাৰ ৰিং ৱৰ্মছৰ কাৰণে দিয়া হয়, অৰ্থাৎ পেলুৰ কাৰণে এই মেডিচিনটো দিয়া হয়।
বছৰত দুবাৰকৈ এই মেডিচিনটো কণ্টিনিউ কৰিব আপোনালোকে যিকোনো ব্ৰেণ্ড আপোনালোকে যিটো সহজত ইজিলি কিনিবলৈ পায় তেতিয়াহ'লে আমাৰ চৰাইবিলাক বহুত কিছুমান বেমাৰৰ পৰা দূৰত থাকে আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ হাতত এটা আই ড্ৰপ আছে ইয়াৰ দামটো হ'ল আপোনাৰ 17.05 17 টকা বা 18 টকা বুলি ধৰিব পাৰে এইটো আচলতে মানুহে ইউজ কৰে ইয়াৰ ইউজ কৰিলে ইয়াৰ বেনিফিটটো হ'ল আপোনাৰ ঠাণ্ডা দিনত আমাৰ চৰাইবিলাকৰ চকুত বহুত কিছুমান প্ৰব্লেম দেখা দিয়ে বহুতৰ চকুৰ পৰা পানী ওলাই থাকে বা চকুটো ফুলি যায় এই বস্তুটো যদি আপুনি দিনত দুবাৰ বা তিনিবাৰকৈ ইউজ কৰে আৰু ইহঁতক কটনৰ লগত ভালকৈ যদি আপুনি চাফা কৰি দিয়ে চকুখিনি তেতিয়াহ'লে সেই বস্তুটো আপুনি সেই বেমাৰটোৰ পৰা ইজিলি আপোনালোকে খাই যাব এটা কথা আপোনালোকক মই যিখিনি বস্তু দেখালোঁ এইখিনি মই ডেইলি ইউজ কৰা বস্তু ইয়াতে দেখাইছোঁ ইয়াতে বেলেগ একো নাই আৰু লগতে আপোনালোকক মই ড'চেছখিনি গোটেইখিনিৰ মই এটা এটাকৈ ক'ব পৰা নাই ইয়াৰ কাৰণটো হ'ল কাৰোবাৰ তাত বেছি থাকিব পাৰে বা কাৰোবাৰ তাত কম থাকিব পাৰে মই যদি এতিয়া ড'চেছটোৰ বিষয়ে কওঁ আপোনালোকৰ হয়তো কনফিউজন হৈ যাব পাৰে আপোনালোকে য'ৰ পৰাই বস্তুটো ক্ৰয় কৰে তাতে সুধি ল'ব আৰু ছেকেণ্ড কথাটো হ'ল কি আপোনালোকৰ যদি কিবা কাৰণত কিবা অসুবিধা পায় আপোনালোকে মেডিচিনখিনি আনি কমেণ্টত মোকো সুধিব পাৰে আৰু এই ভিডিঅ'টোত যদি আমি ৰেছপন্স ভাল পাওঁ নেক্সট আপোনাৰ ৰাবিখেড ভেকচিন অৰ্থাৎ R2B ভেকচিন আৰু ফাউলপক্স ভেকচিনৰ বিষয়ে ডিটেইলছত কম আৰু লগতে ভেকচিনেশ্যনখিনি কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত আমি আৰু এটা নতুন ভিডিঅ' আনিম আৰু শ্বৰ্টলি আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ এতিয়া যিহেতু ঠাণ্ডা দিন পৰিছে R2B ভেকচিনটো আপোনালোকে সকলোৱে কৰি ল'ব আৰু তাৰ বিষয়ে যদি কিবা জানিব লগা থাকে মোক কমেণ্ট কৰিব পাৰে আৰু নেক্সট ভিডিঅ' আমি অতি সোনকালে আনি আছোঁ আজিৰ কাৰণে আমাৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে জয় অসম ধন্যবাদ